শিক্ষা নীতিৰ বিভিন্ন দিশ তাক ৰূপায়ণ কৰা আমি ইতিমধ্যে আৰম্ভ কৰিছো। আপোনালোকে যদি মন কৰে যে ইতিমধ্যে আগতীয়াকৈ আমি মহাবিদ্যালয়সমূহক জনাই দিছো যে 2022 আৰু 2023 বৰ্ষত আমাৰ টাৰ্গেট 70% এচিভ কৰা, 2023ত 100%, অৰ্থাৎ আমাৰ মহাবিদ্যালয়ত আৰু একাদশ দ্বাদশ শ্ৰেণী নাথাকে। একাদশ দ্বাদশ শ্ৰেণীটো এতিয়াৰ আগৰ কনসেপ্টটো আছিল 1 to 10, গতিকে স্কুল শিক্ষান্ত পৰীক্ষা দশম শ্ৰেণীত শেষ হয়, মেট্ৰিকত শেষ হয়, কিন্তু এতিয়া 1 to 12 এইটো হল বিদ্যালয় শিক্ষাৰ কনসেপ্ট। গতিকে বিদ্যালয় শিক্ষাটো আমি মহাবিদ্যালয় শিক্ষাৰ পৰা আমি পৃথক কৰিম আৰু এইটো আমি 22তে কৰিম। গতিকে মাধ্যমিক বিদ্যালয়সমূহ আমি ক্লাছ 1ৰ পৰা 12লৈকে এইটো হল বিদ্যালয় শিক্ষা, 1ৰ পৰা 8লৈকে এইটো হল এলিমেন্টাৰী, 9, 10, 11, 12 এইটো হল সেকেন্ডাৰী, অৰ্থাৎ মাধ্যমিক শিক্ষা। গতিকে মাধ্যমিক শিক্ষালৈ 11, 12টো গুচি আহিব, মহাবিদ্যালয় বিলাকত এইটো নাথাকিব। অন্য হাতেদি মহাবিদ্যালয় বিলাকতো স্নাতকোত্তৰ শ্ৰেণীসমূহ আৰম্ভ কৰাৰ কাৰণে আমি বিভিন্ন পদক্ষেপ ইতিমধ্যে আৰম্ভ কৰিছো। এতিয়া নতুন শিক্ষা নীতি য'ত 5+3+3+4 হ'ব, ইয়াৰ যিটো একেবাৰে তলৰ খাপৰ 5 মানে গাঁথনিটো য'ত আমি 3 বছৰ বয়সৰ পৰা আৰম্ভ কৰিম, তাৰ কাৰণে শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগ